নমস্কাৰ, আজি 1 আগষ্ট বৃহস্পতিবাৰ জনাইছোঁ আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। জনাইছোঁ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, অসমত হিন্দু সমাজৰ অস্তিত্ব বিপদাপন্ন। কংগ্ৰেছত থাকক বা বিজেপিত থাকক, কেৱল হিন্দু হৈ থাকক। দলীয় সংঘাত সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। এই মুহূৰ্তত জনাইছোঁ এটা বিগ পলিটিকেল আপডেট। এতিয়া জনাইছোঁ আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় আঁচনিক লৈ আহিছে বিশেষ খবৰ। অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। অৰুণোদয় আঁচনিৰ বাবে বাধ্যতামূলক হ'ব ৰেচন কাৰ্ড, আধাৰ কাৰ্ড। ৰাজ্যত আহি আছে অৰুণোদয় 3.0, নতুনকৈ 20 লাখ হিতাধিকাৰী অন্তৰ্ভুক্ত হ'ব অৰুণোদয় 3.0। এই মুহূৰ্তত জনাইছোঁ আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যৰ লাখ লাখ শ্ৰমিকৰ বাবে চৰকাৰৰ ডাঙৰ মন্তব্য। ৰেচন কাৰ্ড পাবলৈ চৰকাৰে বান্ধি দিয়ে চৰ্ত, ই শ্ৰম পৰ্টেলত নাম থাকিলে লাভ কৰিব ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাইছোঁ আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে চাই আছে এন এছ ডেইলি 24/7। ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে। চৰকাৰৰ 2 লাখ টকাকৈ লাভ কৰাৰ দিন মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। কেতিয়া লাভ কৰিব টকা, কেতিয়া হ'ব ইণ্টাৰভিউ, সবিশেষ ক'লে মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত জনাইছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। এতিয়া জনাইছোঁ আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, ঝুমুৰ শিল্পীসকললৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে ভাল খবৰ। ৰাজ্যৰ 800খন চাহ বাগিচাৰ পৰা 8,000 নাচনীৰে গুৱাহাটীৰ সৰু সজাই অনুষ্ঠিত হ'ব ঝুমুৰ প্ৰদৰ্শন। এই মুহূৰ্তত জনাইছোঁ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ, বিধ্বংসী ধুমুহাত বিশ্বৰ ক্ষতিসাধন, বিদ্যুতৰ তাৰত বাগৰি পৰিল বৃহৎ আকাৰৰ গছ। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ যে উৎকট গৰমৰ মাজতে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ। এতিয়া জনাইছোঁ আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ যে পেৰিছ অলিম্পিকত ভাৰতলৈ আহিল তৃতীয়টো পদক। আজি পেৰিছত যি খেল হৈছিল সেই খেলত ভাৰতে তৃতীয়টো পদক পাবলৈ সক্ষম হৈছে। আজি ভাৰতে লাভ কৰিছে, পেৰিছত যি খেল অনুষ্ঠিত হৈছিল য'ত ভাৰতে লাভ কৰিছে তৃতীয়টো পদক। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। এতিয়া জনাইছোঁ আজিৰ সন্ধিয়াৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, যান বাহনৰ গৰাকীৰ বাবে জৰুৰী খবৰ। আজিৰে পৰা কাৰ্যকৰী হৈছে ফাষ্টেগৰ কেইবাটাও নতুন নিয়ম। নামানিলেই ৰাজপথত বিপদত পৰিব পাৰে আপুনি। যান বাহনৰ ফাষ্টেগৰ ক্ষেত্ৰত কি নিয়ম সলনি হৈছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছোঁ আৰু আপোনালোকে চাই আছে এন এছ ডেইলি 24/7। এতিয়া জনাইছোঁ এটা বিগ পলিটিকেল আপডেট, জগত মোহন ৰেড্ডি আৰু ইণ্ডিয়া ব্লকৰ মাজত নতুন বন্ধুত্ব, সলনি হ'ব নেকি দৃশ্যপট। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ এটা বিগ পলিটিকেল আপডেট যে জগনমোহন ৰেড্ডি আৰু ইণ্ডিয়া ব্লকৰ মাজত নতুন বন্ধুত্ব। এতিয়া জনাইছোঁ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি 1 আগষ্ট, আজিৰে পৰা দেশত সলনি হ'ব বহুকেইটা নিয়ম। চিলিণ্ডাৰৰ পৰা গুগল মেপলৈ সলনি হ'ব বহু নিয়ম। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছোঁ। আপোনালোকে চাই আছে এন এছ ডেইলি 24/7।